ক এতিয়া ক ক ক কথাখিনি অঁ খাইছে আৰু ন খাই খাই কৈ থাক আৰু এটা নালাগে গোটেইকেইটা দি থৈ যাওঁ তো ভাল লাগিব তেতিয়া অঁ ক ক মই কি কৰিম এতিয়া ধান কৰিবলৈ দি তাৰপৰা 3 মোন ধান কমাই লওঁ আৰু লগতে সি সেইকেইডালো মোক নিদিয়ে সি ইমান চৈতান কৰিছে মোক ৰাইজ বিচাৰখন কৰিব দেই ই 4.5 বিঘা মাটি ধান কৰি 3 বিঘা মাটি চুক্তি দিয়ে আৰু সেইকেইডাল মোক নিদিয়ে ই খাই বৈ লৈ মোৰ লগত লাগিছে বোলে ই বোলে বেছি দিব খেৰখিনি নাই 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 এতিয়া ধানৰ বস্তাকেইটা কিন্তু তুলি দিছে দেই